Hey guys, good morning from Sonprayag. So এতিয়া আমাৰ ট্ৰেকিংটো ষ্টাৰ্ট হ'ব। বৰষুণ দি আছে সেইকাৰণে ৰেইনকোট পিন্ধি লৈছোঁ বঢ়িয়াকৈ। আমি যাব ওলাইছোঁ আৰু লাহেকৈ চাওঁ ভগৱানে ক'লৈকে কেনেকৈ মিলাই নে কি। So guys, ইমান দিনে যিটোৰ কাৰণে কষ্ট কৰি আহি গৈছিলোঁ কেদাৰনাথ ট্ৰেকিং ফাইনেলি কৰি আছোঁ। Yes, we are on track. হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। তো গাইজ চব ঠিকে আছিল, কিন্তু এটাই দুখ হৈ থাকিল, মোবাইলটোত বেছি চাৰ্জ নাই। মানে ৰাতি কাৰেণ্ট গ'ল যি গ'ল নাহিলে। তো গাইজ আমি এতিয়া বৰ্তমান যাই আছোঁ গৌৰীকুণ্ডলৈকে। অলপ পোহৰ হওক দিয়ক গাইজ ন, আন্ধাৰ মুন্ধাৰ হৈ আছে দেখাই নাপায়। আমি চনপাৰাগৰ পৰা গৌৰীকুণ্ডলৈকে গৈ আছোঁ। গোটেইকেইটা আমি আহিছোঁ প্ৰিপেয়াৰ হৈ পুৰা একেবাৰে একো আকাংক্ষা নাৰাখি, একমাত্ৰ বাবাৰ কোলাত যাতে যায়, এবাৰ যাতে চৰণ চুব পাৰোঁ। তো গাইজ বহুত দেৰিৰ পৰা এটা কথা নটিচ কৰি আছোঁ। চনপাৰাগৰ পৰা আমি তলৰ পৰা উঠি আহোঁতে এটা আমাৰ লগত কুকুৰ এটা দেখিছিলোঁ। কুকুৰ দেখাটো খুব ধুনীয়া, তো সি আমাৰ লগত আহিলে, আহি বহুত দূৰ বাট হ'ল। সি আমাক কভাৰ কৰাৰ দৰে বাট দেখুৱাই লৈ যায় আৰু এতিয়া মহিমাটো ভগৱানৰে, কুকুৰটোৱে আমাক কিবা ভাল পাইছে আমি ধৰিব পৰা নাই। পানীয়ে পানী চাৰিওফালে, বৰষুণ দি আছে সেইকাৰণে। সেই জোতা চেচ, জোতাত পানী সোমাল গাইজ। চনপ্ৰয়াগৰ পৰা খোজকাঢ়ি অহা মোটামুটি 4 কিলোমিটাৰমান আমাৰ কমপ্লিটে হ'ল, আৰু 1 কিলোমিটাৰমান আছে গৌৰীকুণ্ডলৈকে। গৌৰীকুণ্ডত কিবা কিবি বস্তু ল'ব লগা আছে আমাৰ। একাপ চাহ লাগিছিলে, টোপনিটো ফটা নাই সেইকাৰণে। তো ৰাইজসকল এটা কথা কওঁ আপোনালোকক, চনপ্ৰয়াগৰ পৰা গৌৰীকুণ্ডলৈকে গাড়ী আহে, গাড়ীতো আহিব পাৰি, কিন্তু আমি গাড়ীত নাহিলোঁ কাৰণ আমাৰ অলপ এক্সট্ৰা ৰছ হৈ গ'ল গান। হয়, বাবাই নিবই আমাক মিলাই ৰাখব। গৌৰীকুণ্ড আহি পালোঁ, ইয়াতে অকণমান চাহ খাব ৰখিছোঁ। আমি চাহ আৰু মেগী খাই লওঁ। আমি অকণমান খাই লৈছোঁ, উঠিম এতিয়া, অলপ পেটকো পূজা কৰি লৈছোঁ। আমাৰ মেইন ব্লগাৰ এইটো খাই আছে, এই বিজি বৰ্তমান। তো গাইজ আমাৰ ফাইনেল ট্ৰেক আৰম্ভ হৈ গৈছে। Thunu, what about you, bro? Feeling awesome. And It's a totally new experience for me, and I was eagerly waiting for last 5 years. English দেখছি গাইজ, বাবার পাওয়ার এগুলা, বাবার পাওয়ার নয় দেখছেন ই জানে না ইংলিছ। গাইজ বহুত গৰম, সেইকাৰণে চুৱেটাৰটো খুলি দিলোঁ। আৰু আপোনালোকক এটা বস্তু দেখাই আছোঁ, হিমালয় পৰ্বত জাষ্ট অলপ অলপ দেখা পোৱা হৈছে। দেখিলে না গাইজ, বলক ভালে আছা না? আছো হা সাগৰ সাগৰ নাই লগা নাই, হোৱাই নাই, এইখিনি ষ্টাৰ্ট হৈছে মাত্ৰ জাৰ্ণি। আছে আগত লাগিব, আগত জানো নিশ্চয় 10 কিলোমিটাৰমান যোৱাৰ পিছত পূৰা ফাটি যাব। এতিয়াৰ পৰা সেইকাৰণে অভাৰড'জত খোজকাঢ়ি লাভ নাই। কল্যাণ এটা শ্ল' একদম ৰিডিমত যাই থাক, বেছি ফালি গ'লে তেল হৈ যাব। গাইজ আৰু 14 কিলোমিটাৰ আছে কেদাৰনাথলৈকে, বলক হিমালয় পৰ্বত।
তো গাইজ আমি ভালেখিনি ট্ৰেক কৰিলোঁ, প্ৰায় 10 কিলোমিটাৰমান হৈ গ'ল, আমাৰ বেছিয়ে হ'ল। তো আৰু আছে ভালেখিনি আছে, বেছি ভাগৰ লগা নাই, মানে ধৰক 10 ছেকেণ্ডমানৰ ব্ৰেক ল'লে আমাৰ আৰু জোচটো আহি যায় মানে, নে কি ক? য়েছ। ভাগৰ লাগিছে নেকি? বঢ়িয়া। গাইজ ঘোঁৰাবিলাকক কিমান কষ্ট দিয়ে দেখিছেনে? মোৰ বেয়াই লাগে দেখা পালে, কি ক'ব আৰু। আপোনালোকে দেখা পাইছে এইটো ৱাটাৰফলটোৰ নাম হ'ল আপোনাৰ ৰুদ্ৰ, আৰু এইটো ৰাস্তাটো এনেকৈ যাব লাগিব আমি এইফালে বাবাৰ ঘৰলৈ। তো বলক যাই থাকোঁ। কিবা এনে ভাগৰৰ অনুভৱ অলপ লাগে, কিন্তু ইমান নাই আৰু। অলপ লাগে, যেতিয়া ধৰক ওখ টাইপ থাকিব তেতিয়া অলপ ভাগৰ লাগে, আৰু 5-10 ছেকেণ্ড ৰখি দিলে বাছ ভাগৰ। সেই আমাক সকলোৱে সুধি আছে বোলে ঘোঁৰা চাহিয়ে কিয়া, ঘোঁৰা চাহিয়ে? উত্তৰ কি, আমি ঘোঁৰা হে তো কিয় চাহিয়ে ঘোঁৰা? বেংকালত বেদেলি জায়গা হা, খোজকাঢ়িয়ে আহিছোঁ, খোজকাঢ়িয়ে যাম। এক্সট্ৰিম কৰিব লাগে। 3 দিন শোৱাই নাই গাইজ, 1 ঘণ্টা 2 ঘণ্টামান টোপনি মাৰি উঠি দিছোঁ, কিন্তু ভাগৰ বোলা বস্তুটো একো নাই। হয়তো ভাগৰ লাগে, ধৰক উশাহ লোৱাত কষ্ট থাকে, তো তেখেতসকলৰ প্ৰব্লেম হ'ব। যাৰ জোচ আছে যাম মানে যামেই। তো গাইজ আমি 3জন এতিয়া আগত আছোঁ, কীৰ্তি, কল্যাণ আৰু গুণ পিছত আহি আছে, মানে কিমান পিছত আছে এইটো গম পোৱা নাই। তেওঁক কৈছোঁ তহঁতেও আহি থাক, আমি গৈ আছোঁ, ওপৰত লগাম ডাইৰেক্ট। গাইজ জোতাত পানী সোমাইছে ৰ'ব অলপ, সেইখিনিয়ে ওলাই লৈছোঁ, বাকী একো টেনশ্যন নাই। জয় আই অসম গাইজ। কিছুমান কথা মোৰ বহুত খং উঠে, মোৰ বুলি নহয়, আমাৰ লগৰকেইটাৰ গোটেইকেইটাৰে বহুত খং উঠে কিছুমান কথাত। চাওক, আপোনাৰ সক্ষম আছে, আপুনি আহক কেদাৰনাথলৈকে খোজকাঢ়ি আহক, ঠিক আছে। এয়া ঘোঁৰা চৰা লৈ এইবিলাক জন্তুক ইমান কষ্ট নিদিব যদি পাৰে, নহ'লে হেলিকপ্টাৰ লওক, কিন্তু জীৱ জন্তুক তেনেকৈ কষ্ট দিব নালাগে, বহুত বেয়া লাগে। আৰু আপোনালোকৰ যদি কোনোবা আহে, প্লেনিং কৰি আছে আহিব, তো প্লিজ মোৰ ফালৰ পৰা ৰিকুৱেষ্ট, ঘোঁৰা চৰা একো নল'ব, বহুত বেয়া লাগে। বৰ্তমান এটা চকলেট খাই লওঁ, বুলি ক'লি কাৰণ এনেই আৰু খা তই, মইতো খাম। চকলেট লৈ আহিব, এনাৰ্জি বাৰ এইবিলাক লৈ আহিব, গ্লুকন ডি বটলত গুলি যদি এনাৰ্জি লাগে। We are ready to roar in Kedarnath. Are you ready, guys, man? Like a tiger. Yeah. এটা কথা কওঁ, যেতিয়া আপোনালোকে তলৰ পৰা উঠি আহিব, তেতিয়া চব বস্তুৰে প্ৰাইচ বাঢ়ি যায়। তো তলৰ পৰা আহোঁতে খালী পানী বটল লৈ আহিব, মাজে মাজে আপোনালোকে এনেকুৱা পানী ভৰোৱা আপোনাৰ নিজৰা আছে, ইয়াতে পানী বটল এটাৰ দাম 50 নে 100 টকা? 100 টকা নেকি? 100 টকা 50 টকা, যিমানেই ওপৰলৈকে যাই থাকিম সিমানে দাম বেছি। তাতকৈ আপুনি বটল লৈ আহক, সেনেকৈ পানী ভৰাওক, আৰু বিন্দাছ খায়ো ভাল পাব, মজা। অলপ ভোক লাগিছে, সেইকাৰণে অলপ বহিলোঁ। আমি তিনিওটাই এতিয়া মেগী অলপ খাই লওঁ। এই মেগীটোৰ সোৱাদটো অলপ বেলেগ, মানে নাখালেও থাকিব পাৰি, কেইটাকো ৰখি আছোঁ, ৰখাও হ'ল, মেগীটোও খালোঁ আমি। Yes, why not? যোৱাকালি যে আমি ডিম্পুদাক লগ পাইছিলোঁ, এইটো ভিডিঅ'টো। গাইজ মেগীটো খাই লওঁ ৰ'ব। তো গাইজ যিখিনি ইজি ট্ৰেক আছিল সেইখিনি কমপ্লিট হ'ল, এতিয়া হাৰ্ড ট্ৰেক আৰম্ভ হৈছে, মানে একদম চিধা। তো বলক। কি আহি পালোঁ, একদম বিশ্বাস হোৱা নাই। 10-12 কিলোমিটাৰ আছে আৰু, তো এইখিনি গৈ থাকোঁ বলক। তো গাইজ ইয়াৰ পৰাই আৰু পূৰা থিয় এনেকুৱাকৈ যাব লাগিব, এনেকুৱাকৈ ওপৰলৈকে যাব লাগিব, বলক গাইজ। বেছি দূৰ নাই আৰু 9-10 কিলোমিটাৰমান আছে, সেইখিনি আচল। এই দেখা পাইছে
দেখা পাইছে এনেকুৱা ৰাস্তা, সেইকাৰণে অলপ টাইম লাগিছে। সেইখিনি ওখ মানে অলপ বেছি। আৰু আমি ৰখিলোঁ অকণমান, মেগী চেগি খালোঁ আকৌ এবাৰ। তো সেইখিনিয়ে কুঁৱলী হৈ গৈছে, একো দেখা নোপোৱা হৈ গৈছে। কেনে ৱেডাৰ, অলপ আগতে গোটেই ক্লিয়াৰ হৈ আছিল, এতিয়া একো দেখাই পোৱা নাই। তো গাইজ 10 ঘণ্টামান হৈ গ'ল খোজকাঢ়া, এতিয়াও যায়ে পোৱা নাই। ৰাতিপুৱা 4:30 ওলাইছিলোঁ, এতিয়া বাজিছে আপোনাৰ 3টা, কিমান হ'ব 11 ঘণ্টা, প্ৰায় 11 ঘণ্টা হৈ গ'ল আৰু পোৱাই নাই। বেছি নাই আৰু 4-5 কিলোমিটাৰমান আছে। তো এইখিনি 1-1.5 ঘণ্টামানত কমপ্লিট কৰি দিম। অলপ বহুত ভাগৰ লাগিছে গাইজ। কেনে ফিলটো? I am a little bit tired. ৱাই? তো গাইজ কোহৰা হৈ আছে চাৰিওফালে, হিমালয় পৰ্বতখনো দেখা পোৱা নাই কুঁৱলীত ধৰি। তো গাইজ আপোনালোকক এটা বস্তু দেখাই আছোঁ ৰ'ব। দেখা পাইছেনে এইকেইটা কেনেকৈ উঠিছে সিহঁতে জানে, আৰু ক'ত উঠিছে চাওকচোন। আৰু এলাহুলা পাহাৰ নহয়, বম ওখ পাহাৰ এইখন, ধেমালি। তো গাইজ কেদাৰনাথ বেছ কেম্প পাব আৰু 2 কিলোমিটাৰ আছে। নহয় চৰি কেদাৰনাথ বেছ কেম্প পালোৱে, কেদাৰনাথলৈকে 2 কিলোমিটাৰ আছে আৰু গাইজ যিটো ভিউ কি কম আৰু। দেখিছেনে পাহাৰ, দেখিছেনে গাইজ কেনে ডাঙৰ। তো গাইজ আৰু এবাৰ মেগী খাব ৰ'ব, এইবাৰ 3 নম্বৰ বাৰ হ'ব, কিন্তু দাম বহুত গাইজ, বম দাম। চাহ মেগী খাই কিনে ওলাই আহিলোঁ আৰু বতৰটো পূৰা একদম কুঁৱলী হৈ গ'ল চাৰিওফালে, দেখা পাইছেনে? তো গাইজ পালোৱে আৰু বেছি দূৰ নাই। এইখন গেটখন দেখা পাইছে আপোনালোকে, এইখন বলক। হৰ হৰ মহাদেৱ। কেদাৰনাথ আহি পালোঁ। তো আজি ৰাতি আমি ইয়াতে থাকিম। এতিয়া বৰ্তমান আমি ৰুম চাব যাই আছোঁ, ৰুমত গৈ কিনে অলপ ফ্ৰেছ হৈ আহোঁ। জয় বাবা কেদাৰনাথ। তো গাইজ হোটেলটো ল'লোৱে, এইটো কিয় পিন্ধি আছোঁ আপোনালোকে গমেই পাইছে চাগে, বৰষুণ দি আছে বাহিৰত। আৰতি চাব যাওঁ বলক। হৰ মহাদেৱ। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। কালি ৱাজুকিতাল যোৱা কথা আছে, যদি যাব পাৰোঁ তেতিয়াহ'লে আৰু ধামাকা ভিডিঅ' আহিব। তেতিয়ালৈকে চাই থাকক। ধন্যবাদ। জয় আই অসম।